ফাইনেলি আমাৰ গছপুলি উঘলা হ'ব আৰু মাটি দি হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজিৰ ব্লগটো অলপ ব্যতিক্ৰমী হ'বলৈ গৈ আছে। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে সকলোৱে এটা হ'লেও গছপুলি ৰুইছে। ৰুই সকলোৱে ফটো বা ভিডিঅ' বনাই ছ'চিয়েল মিডিয়াত আপলোড কৰি আছে। ভাল কথা বাৰু, পৰিৱেশৰ প্ৰতি সকলোৱে সচেতন হোৱাটো উচিত। কিন্তু অকল ছ'চিয়েল মিডিয়াত আপলোড কৰাৰ কাৰণে গছপুলি এটা ৰুই গছপুলিটো মাৰি পেলালে নহ'ব। ধুনীয়াকৈ জেওৰা দি তাক বচাবলৈ চেষ্টা কৰিব লাগিব, নহ'লে গৰু ছাগলীয়ে খাই শেষ কৰি পেলাব। মই আগৰ ভিডিঅ'টোতো কৈছোঁ, ৰাজা আৰু সুনেলহঁতে বহুত এনেকৈ আমাৰ গাঁৱৰ দুই চাইডে গছপুলি লগাইছে। তো আজিও বিশ্ব পৰিৱেশ দিৱস হিচাপে গছপুলি কেইটামান ৰুম বুলি ভাবিছোঁ। এয়া এটা জামৰ পুলি, এই ঘৰৰ পিছফালে আছে, ঠাইখিনি ভাল নহয়, সেইকাৰণে ইয়াৰ পৰা উঠাই লৈ যায় ৰাস্তাৰ ছাইডত ৰুম বুলি ভাবিছোঁ। এয়া ৰাজা আৰু এই সুনেলে উঠাই আছে পুলিটো। দে সুনেল ধৰ, কোদাল ধৰ। গছপুলি এটা এনেকৈ উঘালোতে অলপ কষ্ট হয়, কষ্ট পাইছে ল'ৰাকেইটাই অলপ, হ'লে একো নাই। বৰ ধুনীয়া প্ৰশংসনীয় কাম কৰি আছে। বহুতখিনি খান্দিব লাগে, এনেকৈ ৰুলেহে মানে গছপুলিটো হোৱাৰ চান্স থাকে, 100% চান্স থাকে, হয়নে সুনেল? একদম ফাইনেল হ'বই আৰু। তাৰমানে ইয়াৰ শিপা এডালো কাটা যোৱা নাই। অলপ পচন সাৰ মানে গোবৰ চোবৰ দি দিম তলত না। ফাইনেলি গছৰ পুলি উঘলা হৈ গ'ল। এতিয়া ভাল চাই এখন ঠাই চাই পুলিটো ৰুব লাগিব। বহুত ৱেট আছে পুলিটোৰ, দাঙিবলৈ অলপ কষ্টই হৈছে। আমি এইখিনি জেগা চিলেক্ট কৰিলোঁ গছপুলিটো ৰুবৰ কাৰণে। পুলিটো ডাঙৰ আছে, গাঁতটো ডাঙৰ কৰিব লাগিব পূৰা, হয়নে? চিপেং আছে নাই? আছে। সুনীলে মানে বহুত কষ্ট কৰি খান্দি। সুনীল একবাৰ দেখা দি মুখখন থোপৰাটো। নমস্কাৰ দি। এনেদৰে আমি গোটেইকেইটাই মিলি ফাইনেলি ইয়াত গছপুলিটো ৰুলোঁ। গছপুলিটো ৰুওঁতে গোবৰ ইউজ কৰিছোঁ, লগতে আমি ধুনীয়াকৈ জেওৰা দিছোঁ পুলিটো, কিন্তু জেওৰা দিয়া ভিডিঅ'টো কৰা নহ'ল। অন্য ভিডিঅ'ত গছপুলিটো দেখাম বাৰু কেনেকৈ জেওৰা দিলোঁ। এই ভিডিঅ'টো কৰাৰ মোৰ এটাই উদ্দেশ্য যে গছপুলি এটা কেনেকৈ ৰুব লাগে, ৰুই পেলাই কেনেকৈ যতন ল'লে গছপুলিটো বাচিব, এয়াই। আৰু মোক দেখি হয়তো কোনোবা এজন ইনস্পায়াৰ হ'ব, হৈ আৰু এটা গছপুলি ৰুব, ইমানেই আৰু। যি নহওক, বিশ্ব পৰিৱেশ দিৱসৰ সকলোকে শুভেচ্ছা জনালোঁ। আৰু ব্লগটো শেষলৈকে চাওক। যদি ভাল পায় লাইক শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।